নমস্কাৰ মই পংকজ দালানী আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আজিৰ ভিডিঅ'টোত কম অসমীয়া সমাজত কেতিয়াৰ পৰা গামোচা আহি মেখেলা চাদৰ ব্লাউজ শাড়ী লৰাবোৰে চোলা পিন্ধিবলৈ ধৰিলে তেতিয়াহ'লে আমি উভতি যাব লাগিব 1967 মোৰ শৈশৱলৈ সেইখিনি সময়ত মই তেতিয়া মঞ্চত লাহে লাহে অভিনয় কৰিবলৈ আৰম্ভ কৰিছোঁ ল'ৰা ছোৱালীবোৰক লৈ নাচ গানা কৰোঁ অলপ তেতিয়া আৰম্ভ কৰিছিলোঁ আজিকালি সৰু সৰু শিশুসকলে যিটো কৰে তেতিয়া আমাকো তেনেকৈ কৰোৱাইছিল মোৰ ভাগত এটা পৰিল যে তই এটা নাচ বিহু নাচ এটা তই ৰেডি কৰি দিবি সৰু মই সৰু সৰু ল'ৰা ছোৱালীকেইটাক লৈ কিনে এটা বিহু নাচ ৰেডি কৰিলোঁ সময়মতে মঞ্চ আহিলোঁ উপস্থাপন কৰিলোঁ সৰু ঢোলটোলৈ বিহু এনেই কি বিহু গাইছিলোঁ মনত নাই ভাল নিশ্চয় গোৱা নাছিলোঁ বেয়াই গাইছিলোঁ বিহুটোৰ আধাতে আমাক নমাই দিয়া হ'ল ধমকিও দিলে এনেকুৱা কাপোৰ পিন্ধি বিহু ক'ত নচা দেখিছ তহঁত গালিবোৰতো আছেই ঠিক আছে বাৰু তাৰ পৰৱৰ্তী কালত আকৌ পিছৰ বছৰ ঝুলন পূজাৰ এখন সৰুকৈ কালচাৰেল প্ৰগ্ৰাম এটা হৈছিল তাতে আকৌ সেম বস্তুটো মই কৰিবলৈ সেইবাৰো মোটামুটি নমাই দিয়া নাছিল সম্ভৱতঃ কিন্তু গালি পাৰিছিল গ'ল এতিয়া সেইবাৰ মই অকণমান চাওঁচোন মনত অকণমান এটা ইচ্ছা এটা মানে কি ভাল ভাৱ এটা আহি গ'ল যে পাৰি তাৰমানে তেতিয়া পাৰি নোৱাৰি এই ভাৱটো তেতিয়া বুজা নাছিলোঁ আকৌ 1969 এনেকৈ ধৰণৰ গ'ল 1970 ওচৰত এখন ডাঙৰ কালচাৰেল প্ৰগ্ৰাম হৈছিল আমাৰ একাউণ্টছ কলনী মোৰ মনত আছে সেইখিনি ঠাইত যেতিয়া হৈছিল সেই প্ৰগ্ৰামখনত তেনেকুৱা ধৰণৰ এটা বিহু নৃত্য মই তাত উপস্থাপন কৰিছিলোঁ বিহু নৃত্যটো বহুতৰ ভাল লাগিছিল বহুতৰ বেয়া লাগিছিল বহুতে সমালোচনা কৰিছিল বেয়া কথা কৈছিল আৰু ভৱিষ্যতে নকৰিবলৈ কৈছিল গ'ল কথা গ'ল তেনেকৈ 1972 মানত আৰু এখন প্ৰগ্ৰাম হৈছিল য'ত মই তেনেকুৱা ধৰণৰ এটা কাপোৰ অসমীয়া বিভিন্ন কালাৰ 4, 5, 6, 7টা যি কালাৰ হওক তেনেকুৱা ধৰণৰ কালাৰ ব্যৱহাৰ কৰি ছোৱালীবোৰক বিহু নাচ নচুৱাইছিলোঁ কিন্তু সেইবাৰ বিহু নচোৱা নাছিলোঁ সেইবাৰ এটা আধুনিক নৃত্য মোৰ সম্ভৱ তেতিয়াৰ পৰাই 1970 মানত পৰাই হ'ব আধুনিক নৃত্যৰ এটা প্ৰচলন হৈছিলে আধুনিক নৃত্য কিন্তু 90sত অহা নাছিল 1970 তেতিয়া আমাৰ হেৰি আছিল তেতিয়া কেছেটো নাছিল তেতিয়া সময়ত ৰেকৰ্ড আছিল ৰেকৰ্ডত গানটো লগাই আমি নাচিছিলোঁ সেই অনুষ্ঠানটো কিন্তু সেই গানটো কিন্তু তেতিয়া দৰ্শকে বৰ ভাল পালে কাৰণ সেইটো বিহু হয় যদিও বিহুটো মানে চলি আছিল বেকগ্ৰাউণ্ডত আৰু ল'ৰা ছোৱালী মোৰ জীৱনলৈ এটা ছাকচেছ আহিল 1974 ডাঙৰ অনুষ্ঠান এটা হৈছিল তেতিয়া ৰেকৰ্ডখন লগাই দি তেনেকৈ বিহু দি কিছুমান ছোৱালী ল'ৰাৰ দ্বাৰা প্ৰগ্ৰামটো কৰোৱা হৈছিল আৰু সেইটো ছাকচেছ হৈছিল গৈ তেতিয়া মোৰ মনত এটা বস্তু সদায় লাগিছিল ছোৱালীখিনিকতো বৰ ভাল লাগে তেওঁলোকে বৰ ধুনীয়াকৈ মুগাৰ সাজযোৰ পিন্ধি আহে গলত হাতে গলে কাণে মূৰে ফুলে ইমান ধুনীয়া হৈ থাকে মানে সুন্দৰী মই ভাবোঁ পৃথিৱীত তেওঁলোকতকৈ সুন্দৰী সেইখিনি সময়ত কোনো নাই ইমান ধুনীয়া কিন্তু ল'ৰাবোৰক বৰ মোৰ ভাল নালাগিছিল এই গেঞ্জি এটা পিন্ধিব বগা গেঞ্জি এটা পিন্ধিব ধুতি এখন পিন্ধিব কঁকালত গামোচা মূৰত গামোচা কিবা মোৰ ভাল লগা নাছিল এই কথাটো তেতিয়া মই চেষ্টা কৰিছোঁ যে ল'ৰাসকলৰ মাজত কিবা এটা আনিব পাৰি নেকি তেতিয়া মোৰ এটা চেষ্টা হৈছিল যে মই ল'ৰাসকলৰ কিবা এটা কালাৰ সিহঁতৰ মাজত আনিম নেকি সেয়া আছিল 1977 এখন সাংস্কৃতিক অনুষ্ঠানত মই তেনেকুৱা ধৰণৰ এটা সেইটো কিন্তু হেৰি নাছিল অভাৰ কোট এটা আছিল গেঞ্জিৰ ওপৰত পিন্ধি দিছিলোঁ যেতিয়া বহুতে সেইটো বেয়াকৈ ক'লে অনুষ্ঠানৰ পিছত 2-এজন অসমীয়াই সেইটো বৰ বেয়াকৈ ক'লে মোৰ জীৱনলৈ আৰু এটা সুযোগ আহিল 1978 অসমৰ ইতিহাসত প্ৰথমখন কালাৰফুল বিহুতলী মালিগাঁও চাৰিআলি বিহুতলী আচলতে এতিয়া বিহুতলী নাছিল এইখন বিহু সন্মিলনী নাছিল এইখন বহাগী বিদায় 1978 সেই 1978ত মোৰ জীৱনৰ এটা সুযোগ আহিল তেতিয়া মই গুৱাহাটীৰ এটা বিহু হুঁচৰিটোলৈ কৈছিলোঁ যে আপোনালোকে এনেকুৱা নকৰিব এই ল'ৰাকেইটাক মোৰ ভাল নালাগে ছোৱালীখিনি বৰ সুন্দৰী ইমান ধুনীয়াকৈ সাজি কাচি আহে মোৰ ভীষণ ভাল লাগে আপোনাৰ ল'ৰাকেইটাক কিয় নকৰে কৈছে নহয় এইটো বিহু পৰম্পৰাৰ বাহিৰত আমি তেনেকুৱা কৰিব নোৱাৰোঁ
সেই বছৰটো গ'ল 1979ত মোৰ আৰু এখন বিহুত মোক কমপ্লিটলি প্ৰগ্ৰাম ডিজাইনৰ কথা কাম কৰিবলৈ দিলে সেইবাৰ সেই বিহু দলটো তাত প্ৰগ্ৰাম বিচাৰি আহিছিল মই ক'লোঁ আপোনালোকে তেনেকুৱা এটা কৰিব কৰক যে ল'ৰাৰ ড্ৰেছটো চেঞ্জ কৰক তেওঁলোকে ক'লে এইটো বেয়া কথা হ'ব মই ক'লোঁ আমাৰ প্ৰগ্ৰামটোত কৰক না আমাৰ প্ৰগ্ৰামটোত কৰক বেলেগত আপোনালোকে এনেকুৱা মানে বগা গেঞ্জি আৰু সেইটোকে পিন্ধি তেনেকৈ আপোনালোকে যাব কিন্তু আমাৰ প্ৰগ্ৰামটোত কৰক 1979ৰ সেই প্ৰগ্ৰামটো তেওঁলোকে কৰিছিল কিন্তু মানুহে অলপ ভাল পোৱা নাছিল প্ৰগ্ৰামৰ পিছত কৈছিল যে এইটো বিহু ড্ৰেছ নহ'লে এইটো বেয়া কথা হ'ল গ'ল আল্টিমেটলি তেওঁলোকক যেতিয়া ফুল পে'মেণ্টটো পালে তেওঁলোকৰো মনটো ভাল লাগিল তেওঁলোকক ক'লে যে এইবাৰ অকণমান সামান্য অলপ তাক আকৌ চেঞ্জ আনি অলপ কালাৰ কৰি দিওঁ এইবাৰ আপোনালোকে বগাৰ ওপৰত কালাৰটো কৰিছে এইবাৰ কালাৰ এটা কৰক সেয়া 1980 বৰ স্মৰণীয় দিন সেই বিহুৱা দলটোৱে ঠিক আমাৰ সুগায়ক অসম সন্তান বিহু সম্ৰাট খগেন মহন্তদেৱৰ আগত ঠিক তাৰ আগৰ অনুষ্ঠানো তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিছিল তেওঁৰ পিছতেই খগেন মহন্ত ছাৰৰ অনুষ্ঠান আৰু মই তেওঁলোকে কৈছোঁ যে অকণ আদৰি লৈ আনক মঞ্চত আদৰি অনাৰ এটা পৰম্পৰা সম্ভৱ তেতিয়াৰ পৰা আৰম্ভ হ'ল খগেন মহন্ত ছাৰে মঞ্চত উঠিয়ে যিকেইটা ভাষা ব্যৱহাৰ কৰিছিল বেয়া ভাষা নহয় বেয়া শব্দ নহয় ইমান কটুভাৱে সমালোচনা কৰিছিল এই বিহুৱা দলটোক কুলি বহাগত আহে কিন্তু এওঁলোকৰ যিবোৰ সাজটো দেখিলোঁ অসমীয়া জাতি গোটেই বিহুৰ যিটো পৰম্পৰা যিটো তেওঁলোকে ধ্বংস কৰি পেলালে বৰ বেয়াকৈ কৈছিল আৰু মই মানে কি তেতিয়া মই সেইখন প্ৰগ্ৰামৰ এনাউন্সাৰো আছিলোঁ প্ৰগ্ৰাম ডিজাইনাৰো আছিলোঁ মই মানে ইফালে চাওঁ সেইফালে চাওঁ সিহঁতে মোৰ মুখলৈ চাই আছে বিহুৱা দলটোৱে মোৰ মুখলৈ চাই ছোৱালীবোৰে চাই যিসকলে আহে তেওঁলোকে মোলৈ চাই বৰ বেয়া পৰিৱেশ এটা আছিল তাৰপিছত যাবৰ সময়ত পইচাকেইটা দিলোঁ পইচাকেইটা লৈ ভাল লগা নাই তেওঁলোকে ক'লে পইচাকেইটা লৈ ভাল লগা নাই আপোনাৰ কাৰণে আমি বহুত বেয়া অপমানিত হ'লোঁ ছাৰে আমাক বহুত বেয়াকৈ ক'লে খগেন মহন্ত ছাৰে বহুত বেয়াকৈ ক'লে সেই দলটো আছিল অসমৰ এটা সাংস্কৃতিক জগতৰ মানে বহুত নামধাৰী দল তেওঁলোকে বনত বহুত দুখ লৈ গ'লগৈ যি হ'ল গ'ল মোৰ স্বভাৱটো কিন্তু নগ'ল স্বভাৱটো থাকিয়ে গ'ল তাৰপিছত আকৌ আহিল পৰৱৰ্তী কালত মই ক'লোঁ নাই তেনেকুৱা কিবা এটা কৰিব লাগিব নহ'লে এইটো নহ'ব তাই কেইটামান বিহু দলে কিন্তু আমাৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অমান্তিক হ'ল কৈছে নাই আমি তেনেকুৱা এটা কৰিব নোৱাৰোঁ আৰু আমি যোৱাবাৰ দেখিছিলোঁ নাই আপোনালোকৰ সেই খগেন মহন্ত ছাৰে কি কৈছিল আমি নকৰোঁ নকৰিলে কিন্তু বেলেগ কেইটামানে কৰি দিলে তেওঁলোকে সন্মুখৰখিনি মুগা পিছৰখিনি ক'লা ঠিক আছে আৰু গামোচাখন বান্ধিলে সেইবাৰ মই ক'লোঁ যে নহয় এইবাৰ কঁকালৰ গামোচাখন কালাৰফুল হ'ব লাগে কঁকালৰ গামোচাখন অসমীয়া ছোৱালীয়ে যে কালাৰফুল ৰিহাবোৰ ব্যৱহাৰ কৰে তেওঁলোকে সেইবোৰ চাদৰবোৰ ৰিহা চাদৰবোৰ তেওঁলোকে কঁকালত বান্ধি ল'লে এটা কালাৰফুল হ'ল ঠিক তেনেকেই আৰম্ভ হ'ল আৰু সেইটো লাহে লাহে মানুহৰ মাজলৈ বৰ ধুনীয়াকৈ যাবলৈ ধৰিলে মানুহে তেতিয়া ভাল পাবলৈ ধৰিলে ভাল লগা হ'ল আদৰি ল'ব ধৰিলে পৰৱৰ্তী বিহুবোৰত লাহে লাহে মই দেখিলোঁ যে অসমৰ বিহুৱা দলবোৰে লাহে লাহে তেনেকুৱা ধৰণৰ এটা কনচেপ্টক এডপ্ট কৰিবলৈ গৈ থাকিল তেওঁলোকে লাহে লাহে সেইটো কালাৰফুল কৰি আনে মানে পুৰুষৰ যিটো ড্ৰেছ সেই ড্ৰেছটো কালাৰফুল কৰি আনিবলৈ ধৰিলে মোৰ মনটো লাহে লাহে মই দেখোঁ কাৰণ মই গীটাৰ বজাইছিলোঁ তেতিয়া গীটাৰ বজাইছিলোঁ মই অসমৰ ইমূৰৰ পৰা সিমূৰ ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ মই বহুত কালচাৰেল প্ৰগ্ৰামত অনুষ্ঠানত মই ভাগ লৈছিলোঁ গতিকে মই দেখোঁ সেইবোৰক যেতিয়া দেখি তেতিয়া মোৰ মনটো ভাল লাগে ক'বতো নোৱাৰোঁ আজিকালিহে মিডিয়াৰ যুগ মিডিয়াৰ থ্ৰুৰ কথাবোৰ ক'ব পাৰি তেতিয়াৰ দিনত কোনে কাৰ কথা ক'ব কিন্তু মোৰ মনটো ভাল লাগি থাকে এনেকৈ বিহুৰ ছাকচেছটো আহিল কিন্তু তথাপিও ছাকচেছ অহা নাছিল প্ৰথমখন CD মুকলি হ'ল আমাৰ নয়নে কৰিছিল এইখন নয়নে বেকগ্ৰাউণ্ডত কিছুমান ছোৱালী লৈছিল কিন্তু তাৰ আগতে এখন CD তৈয়াৰী হৈ আছিল ৰিলিজ হোৱা নাছিল
সেই চিডিখন কেইজনমানে কৰিছিল তেওঁলোকে মোৰ ওচৰলৈ আহিছিল যে দাদা অকণ ফাইনেন্সৰ ব্যৱস্থা কৰি দিয়ক না আমি এখন চিডি কৰিম মই ক'লোঁ নহয় চিডিটো কৰিবি ঠিক বিহুৰ চিডি ঠিকেই কৰিবি কিন্তু তহঁতৰ ড্ৰেছবোৰ এনেকুৱা এনেকুৱা হ'ব লাগিব যদি পাৰ কৰ তেতিয়াহ'লে মই ফাইনেন্সৰ এটা ব্যৱস্থা যোগাৰ কৰি দিম তেওঁলোকে এখন চিডি কৰিছিল কিন্তু ৰিলিজ সেইখন হোৱা নাছিল ৰিলিজ এইখন হ'ল আমাৰ নয়নৰখন ৰিলিজ হ'ল তাৰপিছত সেইখনো ৰিলিজ হ'ল তাৰপিছত এই মানুহবোৰে গম পালে যে পংকজ দাই হেৰি অকণমান পইচা যোগাৰ কৰি দিব পাৰে তাৰপিছতে আহে বিভিন্নজনে প্ৰডিউচাৰ আহে পংকজ দা এটা অলপ পইচা যোগাৰ কৰি দিয়ক এই এনেকুৱা ভিডিঅ' এটা বনাব লাগে ভিডিঅ' চিডি এখন বনাব লাগে এনেকুৱা কথা মই চেষ্টা কৰোঁ কাৰোবাক পাৰিছোঁ কাৰোবাক দিছোঁ কাৰোবাক পৰা নাই দিব পৰা নাই এই কালাৰবোৰ বিহু নাচৰ মাজে মাজে আহি গ'ল সময় আহিল খুব সুন্দৰ সময় আহিল জুবিন আহিল খুব সুন্দৰ সময় আহিল সেইখিনি সময়ত সামন্তিকা আহিল মই ছুপাৰহিট হৈ গ'লোঁ কোনো নাজানে কথাটো মই ছুপাৰহিট হৈ গ'লোঁ গোটেই বিহু গানবোৰ সম্পূৰ্ণৰূপে কালাৰফুল হৈ গ'ল কালাৰ মনটো মোৰ এতিয়াও ভাল লাগি থাকে পুৰণি ভিডিঅ'বোৰ যেতিয়া মই চাওঁ বহুত ভিডিঅ' বহুত কেইজনক মই ফাইনেন্সৰ যোগাৰ কৰি দিছিলোঁ যেতিয়া মোৰ মনত আছে নামবোৰ কয় অসমৰ এতিয়া স্বনামধন্য আমাৰ যিবোৰ শিল্পী আছে তেওঁলোকে নাচিছিল এক্ট্ৰেছবোৰ তেওঁলোকে নাচিছিল বহুতৰ নামবোৰ নলওঁ বাৰু তেওঁলোকে নাচিছিল কিন্তু সামন্তিকাৰ কেইবাখনো ভিডিঅ' চিৰিত কিন্তু তেওঁলোক আহিছিল মোৰ তালৈ আৰু মোৰ ভালো লাগিল সামন্তিকা খুব ভাল বিহু নাচে মোৰ সম্ভৱতঃ বহুত আমাৰ নাচনীতকৈ সামন্তিকাৰ বিহু নাচ মোৰ সদায় প্ৰিয় আছিল সেইকাৰণে সামন্তিকাৰ বিহুৰ কেছেটটোৰ কাৰণে যেতিয়া কেতিয়াবা চিডিটোৰ কাৰণে কোনোবা আহে তেতিয়া মই ঘপকৈ না বুলি নকওঁ মই ক'লে চাই দিম দিয়া কৰি দিম দিয়া তেতিয়া তেনেকুৱা এটা অৱস্থা হৈছিল আচ্ছা যিয়ে নহওক কথাবোৰে তেনেকৈ আগবাঢ়িল গৈ পৰৱৰ্তী কালত আমাৰ ছোৱালীবোৰে নিজে কষ্টিউম ডিজাইনাৰটো তেওঁলোক নাছিল তেওঁলোকে নিজে ভাবি ক'ৰবাত মিৰি গামোচা ক'ৰবাত কাৰ্বি মেখেলা এই এনেকুৱা ধৰণৰ আমাৰ নৰ্থ ইষ্টৰ যিখিনি আছে আমাৰ অসমীয়া বিভিন্ন দেউৰীসকলৰ হয় নহয় এই নিজা সাজ পোছাকবোৰকো এই ভিডিঅ'ৰ মাজত আনি এই ভিডিঅ'বোৰক বহুত কালাৰফুল কৰিলে তাৰপিছত আমাৰ ছোৱালীবোৰ কেইজনীমান আমাৰ ফেশ্বন ডিজাইনিঙত গ'ল তেওঁলোকে নতুন কথা চিন্তা কৰি ইমান ধুনীয়া কথাবোৰ তেওঁলোকে আনিলে আমাৰ এই গামোচাৰ আৰু এই সাজখনত ইমান ধুনীয়াকৈ তেওঁলোকে আনিলে আনি আজিৰ দিনটো পালোঁ খুব ভাল লাগে এই ভিডিঅ'বোৰ যেতিয়া মই চাওঁ আজিকালিৰ বিভিন্ন খুব আগশাৰীৰ অভিনেত্ৰীসকলেও নাচে আমাৰ সাধাৰণ অভিনেত্ৰীবোৰো নাচে নতুনকৈ উঠি অহা প্ৰজন্মৰ অভিনেতাসকলেও নাচে মনটো ভাল লাগে যে এটা যে আপোনালোকে যি ভাষাতে কয় সেইটো মই ভাল ফলৰ গছ ৰুইছিলোঁ বুলিয়ে কওক বা বি গুটি ৰুইছিলোঁ বুলিয়ে কওক সেইটো আপোনালোকৰ কথা কিন্তু মই চেষ্টা কৰিছিলোঁ আজি মই ক'ব নোৱাৰোঁ যে মই সফল হ'লোঁ নে বিফল হ'লোঁ নাজানো কিন্তু মোৰ এটা কনচেপ্ট আজি অসমত চলে মোৰ এই কথাটো জানি ভাল লাগে হয়তো এই এনেকুৱা ধৰণৰ কনচেপ্ট এটা মোৰ আগতেও কোনোবাই কৰিব পাৰে মই নকওঁ যে মই প্ৰথম ব্যক্তিজন হয়তো কৰিছিল তেওঁৰ কথাও কোনো নাজানে যদি কোনোবাই কৰিছিল এটা ভিডিঅ' বনাব তেওঁৰ লিংকটো মোৰ ওচৰত দিব মই তেওঁকো ধন্যবাদ দিম যে আমি মিলি এই কামটো কৰিছিলোঁ দুজনে যদি দুজন 10জনে যদি কৰিছিলোঁ 10জন আমি এজনে সিজনক প্ৰশংসা নিশ্চয় কৰিম ধন্যবাদ নিশ্চয় জনাম আগৰ ভিডিঅ'লৈ আকৌ আহিম নতুন কথালৈ অসমীয়া গামোচা অসমীয়াৰ বিহু মঞ্চ কওক আজিলৈ এৰিলোঁ সকলো ভালে থাকিব জয় মা কামাখ্যা জয় আই অসম বিহুৰ শুভেচ্ছা থাকিব বিহু লাগিছে বিহু লাগিছে বিহু লাগিছে বিহু লাগিছে
যে বিৰহী চৰাই পাহাৰৰ দিনা যে গদা ঢকুৱাৰে কালিনী মোৰ